কিবা বনাই আছে বা গৰুৱে ঘাঁহ পুৰা খাইছে কিন্তু একদম ধুনীয়া ঘাঁহ ওলাইছিলে সঁচাকৈ এইফালে কি লিখা আছে চাওকচোন ইমান ধুনীয়াকৈ আহোম ৰজা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আজি মই ঘৰত আছোঁ তো মোৰ লগত আলহীও আহিছে মই শিৱসাগৰ গৈ আছোঁ মই চৰাইদেউৰ ছোৱালী কিন্তু তথাপিও মানে শিৱসাগৰ আছিলে আজি আগতে ডিষ্ট্ৰিক্টটো আমাৰ তো চৰাইদেউ কৈ দিলে হ'লেও শিৱসাগৰৰ ওচৰতে আমাৰ বেছি দূৰ নহয় কিন্তু তথাপিও আজিলৈকে মই শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ দেখিয়ে পোৱা নাই তো আজি যাওঁ বুলি লৈছোঁ আলহীও ফুৰাই আনো ময়ো যাওঁ চাই আহোঁগৈ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা লাগে কি কথা তো ব'লক মই এতিয়া ওলাই লওঁ আমাৰ এইফালে ভাইটিয়ে আমি ফুৰিবলৈ যাবলৈ বুলি বাইকখন ধুই দিছোঁ চাব নেকি হাই এতিয়া জল্দি জল্দি যাওঁ ওলাওঁগৈ দেৰি হৈছে 11টা বাজিলেই নেকি 11:12 হ'ল জল্দি যাওঁ ওলাই মেলি আহিলোঁ এতিয়া বোকা বোকা হেলমেট নাই দুখৰ কথা যে হেলমেট নাই ঘৰত এটা হেলমেট আছিল তাকো পাপাই লৈ গ'লগৈ উপায় নাই মোৰ ভাইটো আছে যে ভাইটোৱে যোগাৰ কৰি দিছে আৰু এইটো এটা আমাৰ লগত যাব চুনেইলৈকে হাই গৈ থকা চেনি হাই এইটো বেচাটো নোকপা লৈ দিছে সোণাৰী পাই গ'লোহি ভাইটিহঁতে সোণাৰী ডিলাৰলৈ আহিছে সিহঁতে ইয়াতে ৰ'ব আমি অকলে যাম চৰাইদেউ যাম প্ৰথমতে তাৰপিছত শিৱসাগৰ সিহঁতক ইয়াতে বিদায় দিলোঁ আৰু এতিয়া আমি যাওঁ গুগল মেপত চাই চাই গৈয়ে আছোঁ কেতিয়া পাওঁ ভগৱানে জানে 4 মিনিট দেখাইছে আগত আহি পোৱা নাই চৰাইদেউলৈ এবাৰ আহিছিলোঁ সৰুতে কিন্তু এতিয়া ডাঙৰ হৈ আহিছোঁ তেতিয়াতো একো জনা নাছিলোঁ আৰু বাছত আহিছিলোঁ এতিয়া গৈ থাকোঁ আৰু 4 মিনিট আছে বুলি কৈছে ব'লক গৈ থাকোঁ ফাইনেলি পাই গ'লোহি গেটৰ এতিয়া সোমাই গৈ থাকোঁ ৰাস্তাটো ইটাৰে বনোৱা হয় মানে কিবা এটা ভাল লাগিছে পাই ৰাস্তাটো হ'লেও গছৰ মাজে মাজে ঠাণ্ডা একদম গেট পাই গ'লোহি এইয়া চৰাইদেউ মৈদামৰ মেইন গেটখন পাই গ'লোহি তুমি কি খাবা বহুত ধুনীয়াকৈ দে একেবাৰে সৰুতে অহা একো মনত নাই মোৰ আজি এটা নতুন নতুন লাগিছে টিকেট কৰিব লাগিব এতিয়া $25 বহুত দিনতে অহা মানে সৰুতে অহা একোৱে মনত নতুন নতুন লাগিছিল চব মৈদাম কোনটো পইণ্টত যাবা চাই লোৱা কিবা বনাই আছে বা গৰুৱে ঘাঁহ পুৰা খাইছে কিন্তু একদম ধুনীয়া ঘাঁহ ওলাইছিলে সঁচাকৈ বাঁহৰ ঘৰ চাংঘৰ বিশেষ একো মানে নাই কিন্তু পৰিৱেশ ঠাণ্ডা আৰু মৈদাম বুলি কৈছোঁ চৰাইদেউ মৈদাম যেতিয়া মৈদামে থাকিলোঁ
বিশেষকৈ আপোনালোকে যে ফটো চটো দেখি থাকে মৈদাম এটা মানে ওপৰত এটা ঘৰ তলত এটা সুৰংগ সেইটোলৈ গৈ আছোঁ ৰ'ব এতিয়া আহিছা আচলতে মই মৈদাম মানে মাটিৰ বুলি ভাবিছিলোঁ মাটিৰ নে কি এইফালে যে ইটা ওলাই আছে ন ইটা ওলাই আছে যে দেখোন কিয় মাটি নহয় নেকি জনাবচোন কোনে জানে মই কিন্তু নাজানো দেই ইটা ওলাই থকা দেখিহে মই কৈছোঁ এই ওপৰত যে দেখিছে সেই ঘৰটো দেখি মানে মই ভাবিছিলোঁ এইটো মৈদাম হয় বুলি মানে ফটোত যে প্ৰায় দেখি থকা হয় মৈদামটো কিন্তু বস্তুটো একো পোৱাই নাই দেখোন মানে তলৰ সুৰংগটো দেখা পোৱা নাই অকল এনেকুৱাই দেখি আছোঁ জানো আগলৈ আছে নেকি গৈ থাকোঁ আৰু এইফালে ৰাস্তাই পালোহি আহি ইটো চাইডে যাবলৈ আছে আকৌ ঘূৰিব লাগিব এতিয়া নহয় চাগে এইটো ইমান ডাঙৰ মৈদামটোৰ এক পাক ঘূৰিলোঁ সেইটো হয় বুলি ভাবিলোঁ সেইটো নহয় দেখোন এইফালে আহি কিবা জেগাতে ওলালোহি য'ৰ পৰা ষ্টাৰ্ট হৈছিলোঁ তাৰপৰা সঁচাকৈ মানে কেনেকৈ যে বনাইছিলে মৈদামবোৰ ইমান ওখ ওখকৈ ইমান ডাঙৰ ডাঙৰকৈ চাওক বাৰু ইমান যে ডাঙৰকৈ বনাইছিলে কেনেকৈ বনাইছিলে ইমান ভালকৈ নাজানো বাৰু হ'লেও আচৰিত লাগে ভাবিলে কিবা এইটো কি ষ্টাইলৰ চোৱা মহা নিচিনা আকাশখন যে ইমান ধুনীয়া লাগিছে নহয় ইমান গৰম মাজে মাজে ছাঁটো পাওঁ ভাল লাগে বাৰু তো আজি প্ৰথম টাইম আহিছোঁ কাৰণে ভালকৈ একো চিনি পোৱা নাই মানে কি ক'ত কি আছে একো নাজানো মৈদামকেইটা এনেই ৰাউণ্ড পাক ঘূৰি আছোঁ এইফালে দেখিছে এইফালে এটা মৈদাম কিন্তু মই যোনটো মৈদাম বিচাৰিছোঁ সেইটো পোৱা নাই এতিয়ালৈকে সেইখন লুৰৰ নাও নেকি লুৰৰ নাও এইটো চাইডে সেইফালে যায় চাগে মানে কি হৈছে আৰু মানে ৰাস্তাত মানুহ চানুহ নাই কাৰণে কিবা মানে মানুহ চানুহ নাই কাৰণে যাবলৈ কিবা এটা ভয় লাগে ন চিনি নাপাওঁ এইফালে এই চাইডে যাবলৈ ভাল হৈছিলে কিন্তু কোনফালে বা যায় হাই ভিতৰেদি যায় চাগে সেইটো ফালে যায় চাগে এপাক গৈ আহোঁ সেইফালেও তো ভাল লাগে মাজে বতাহ চাং মাৰি আছে কাৰণে ভাল লাগিছে কিন্তু ৰ'দটো দিলে যে বৰ গৰম যাওঁগে আৰু বতৰটো ডাৱৰীয়া বেলিটো সোমাই থাকিলে দেখোন উঠনিৰ পৰা যে আমি বিচাৰি আছিলোঁ ফটোত থকা মৈদামটো সেইখনকেইটা যাব লাগিব ইফালে নোসোমা আৰু এতিয়া দেৰি হৈছে আমাৰ চৰাইদেউ ফালে মেইন গেটখন যাওঁ এতিয়া যাম আমি কি বুলি কাৰেং ঘৰ যাওঁ ৰংঘৰ যাবলৈতো সময় নহ'ব আইচক্ৰীম বাহিৰলৈ ওলাই এতিয়া আইচক্ৰীম খাই আছোঁ খন বৰ ভাল লাগিছে দেই বহি ল'লোঁ মুখ চুখ ধুই ল'লোঁ একদম বালি হৈ আছিলে দোকান যাওঁ এতিয়া দোকানখন মণিহাৰী বস্তুহে আছে তো বাকীখনত চাওঁচোন কি আছে মানে আগৰ দিনৰ কিছুমান বস্তু পালে ভাল লাগে যদি আগৰ দিনৰ বস্তু পাওঁ লৈ যাম দেখা নাই দেখোন একো মণিহাৰী বস্তু দেখিছোঁ এই যে ৰঙা বেগটো দেখিছে এনেকুৱা বেগ এটা আম পাপাৰ আছে বিশেষ একো নাই পোৱা এতিয়া গৈ থাকোঁ আৰু বহুত দিনৰ মূৰত ময়ো অলপ চলাই চালোঁ বাইকখন এতিয়া আমি কাৰেংঘৰ গৈ আছোঁ অলপ দূৰ চলাম বেছি দূৰ নোৱাৰোঁ ভয় লাগে আজিতো ৰংঘৰ যোৱা নহ'ল কাৰেংঘৰকে যাওঁ আৰু 4 কিলোমিটাৰ আছে 4:30 বজাত পামগৈ বন্ধ হৈছে 5টাত মই এঘণ্টা থাকিম আৰু ৰিটাৰ্ণ হ'ম ঘৰলৈ আজি ৰংঘৰ যোৱা নহ'ল নেক্সট টাইম যাম ৰংঘৰ
ঘৰ দুৱাৰ ফাইনেলি আহি পাই গ'লোহি আমাৰ কাৰেং ঘৰ এইয়া দেখিছেনে অকণমান সোমাব দিবই নে নিদিবই নে ভগৱান জানে আৰু লৈছে টিকেট কাউণ্টাৰ টিকেটটো কাটি লওঁ কাউণ্টাৰলৈ আহি গম পালোঁ যে টিকেটটো অনলাইন কৰিব লাগিব অনলাইন কৰিলেহে মানে টিকেটটো কাটিব পৰা যায় আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে মানে অনলাইন কৰিব পৰাকৈ আহিব দেই নহ'লে মানে ইয়াতে কেছ নহ'ব অনলাইন কৰিলেহে সোমাব দিব ইমান ভাল লাগিছে নহয় ইমান মুকলি মনটো কিবা ভাল লাগি গৈছে মানে শান্তি ঘৰলৈ যাম বুলি ভাবিছিলোঁ চৰাইদেউৰ পৰা ভালেই হ'ল নগ'লোঁ কাৰেং ঘৰ আমাৰ কাৰেং ঘৰ ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ অঁ খটখটি আছে হেল্ল' 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 এইফালে কি আছে চাই আহোঁ আকৌ নাই ৰুম আকৌ ইয়াত সোমালে হেৰাই থাকিবা ভয় লাগে নহয় হ'লেও আকৌ হেল্ল' হেল্ল' কোন আছে ঘৰত চলো ওপৰ পৰা ঘৰতহে হেৰাই যায় অন্ধকাৰ বা আন্ধাৰ ইয়াত চাগে ৰাতি ভূত ওলাই নেকি হা আহোম ৰজা ওলাই কৃষ্ণ মাটিৰ হয় চোৱা মাটিৰ বিল্ডিং বনাই দিছে চোৱা মাটিৰ হয় নাই বাৰু হাঁহৰ কণী আছে মানুহে কয় আগতে ঘৰবোৰ হাঁহৰ কণী বৰা চাউল এনেকৈ বনাইছিল বুলি এতিয়া ৰংঘৰ কাৰেংঘৰ বনাইছিলে নে তাজমহল বনাইছিলে সেইটো পিছে নাজানো কিন্তু গুগলত চোৱা মতে তো কাৰেংঘৰ ইটাৰে বনোৱা আৰু তাজমহল মাৰ্বলে বনোৱা বুলি গম পাইছোঁ বাকী আপোনালোকে যদি ভালকৈ জানে জনাবচোন হ'লে ওপৰত যাব নিয়ে নহয় সেই ওপৰত এইফালে আছে নেকি ওপৰ কোনফালে যায় আছে ওপৰ পোৱালিকেইটা আছে নহয় জলদি যোৱা কিবা মেৰামতি কৰি আছে চাগে ইয়াতে ফাইনেলি আজি কাৰেংঘৰ আহিলোঁ কিমান সৰুৰ পৰা কাৰেংঘৰ আহি পোৱা নাই আচৰিত আৰু চৰাইদেউ ছোৱালী হৈ এটা সময়ত শিৱসাগৰ ছোৱালী আছিলোঁ বাৰু ডিষ্ট্ৰিক্টটো চেঞ্জ হৈ গ'ল ইমান ধুনীয়া বতাহ মাৰিছে নহয় মই আপোনালোক কেনেকৈ বুজাওঁ মানে যেন ইয়াতে যেন শুই দিম তেনেকুৱা ফিল হৈছে
এয়া আমাৰ কাৰেং ঘৰ যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু আপোনালোকক মই শুনাৰ মতে কাৰেং ঘৰৰ তলত বোলে মানে মাটিৰ তলত আৰু ঘৰ আছে আৰু কাৰেং ঘৰৰ পৰা তলাতল ঘৰলৈ যাব পৰা সুৰংগ আছে বোলে মই শুনা কথাখিনিহে কৈছোঁ মই একদম চিয়'ৰ নহয় গুগলতো পাইছোঁ বাৰু এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে নহয় এইফালে কি লিখা আছে চাওকচোন ইমান ধুনীয়াকৈ আহোম ৰজা এইটো কি প্ৰজাতি নে কি জানো ৰজা প্ৰজা নে প্ৰজাতি নে বুজিয়ে পোৱা নাই আখৰকেইটা এই ধুনীয়া লাগিছে দেখিছেনে বহুত ধুনীয়া লাগিছে বহুত বেছি ধুনীয়া লাগিছে নহা হ'লে পস্তালো হ'লে ভাল আহিল আৰু বেছি টাইম নাই বন্ধ কৰিব এতিয়া আমি একেবাৰে ছেকেণ্ড ফ্ল'ৰত আছোঁ ছেকেণ্ড ফ্ল'ৰ ইয়াত ন' এণ্টি আগৰ মানুহবোৰ চাপৰ আছিলে অঁ গোটেইজনী গৰমত ভামিজনী আজৰি হৈছোঁ আৰু তো ফাইনেলি ফুৰিলোঁ কাৰেং ঘৰ ফুৰি মেলি এতিয়া যাওঁ 5:30 হ'ল 5:30 বন্ধ হ'ব বুলি কৈছিলে কিন্তু 5:30 বন্ধ নহ'ল দেখোন লাষ্ট বাৰ ঠিক আছে গৈ থাকোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ ৰাস্তাত কিবা এটা খাই ল'ম ৰাতিপুৱা ঘৰতে ভাত খাই অহা আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই